হেল্ল' বন্ধুসকল, আজি বৃহত্তৰ বৰপথাৰ বগীবিল আৰু ৰজাভেটা আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু মহিলা মঞ্চৰ সহযোগত এখনি পুৰণি বিহুনাম প্ৰতিযোগিতা ৪৫ বছৰ ঊৰ্ধৰ মহিলাসকলৰ বাবে আয়োজন কৰা হৈছিল, যিখন প্ৰতিযোগিতা আছিল আঞ্চলিক ভিত্তিক। আৰু এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল অমিয়া সন্দিকৈ আৰু কিৰণ বৰাই, আৰু দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল প্ৰতিভা চুতীয়া আৰু তিলু গগৈয়ে। আৰু এই প্ৰতিযোগিতাখনৰ কিছু দৃশ্যাংশ মই মোৰ কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰে আপোনালোকৰ আগতো দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল। ব্ৰহ্মপুত্ৰ পাৰে অহি পাৰে মাজুলী চাপৰি মাজতে তুমি বহি ল'বা নীৰৱে মোক মাতি ল'বা নাই মৰমে মই ধীৰে ধীৰে যামেই মুৰি যাম মই ধীৰে ধীৰে যাম ৰৈ ৰৈ বিনালে ঐ মই নাকেতে কি আছে যদি কপালত কুসুম কমলা ঐ পঢ়িম গৈ কলেজত কুসুম কমলা হৈ আছে যদি কপালত কুসুম কমলা ঐ পঢ়িম গৈ কলেজত কুসুম কমলা ঐ হাতত কিতাপ বহি লয়ে কুসুম কমলা মনত পৰে উমলা দেহানো কলা পৰি শৰীৰনো কলা পৰি যায় ঐ নাই যদি কপালত কুসুম কমলা ঐ খেতি কৰিম পথাৰত কুসুম কমলা ঐ নাই যদি কপালত কুসুম কমলা ঐ শুনিলে তোমাৰ মাতৰো নুজুনো ৰ'বকে ঐ নোৱাৰো ঘৰত মাধৈ মালতী ৰাতি দুপৰলৈ কাটি সুতলাইছি ফুলামকৈ গামোচা কালৈ গৈছিলা এনেকুৱা বিহুতে মাধৈ মালতী আমাক চোন নিদিলা চুকে গয়ে গয়ে মাধৈ মালতী বহাগে পালেহি মাধৈ মালতী ফুলিলে ভেবেলি লতা মাধৈ মালতী ৰাতি দুপৰলৈ কাটি আই বয়ে দিছিল মৰম লুকুচি মোক মেখেলা লুকুচি মোক মেখেলা ঠুকুচি ধুম বোপা বিয়া দিলে হায় হাবি কাটি সোমাই ডাঙাই সদিয়ালৈ উনাই সদিয়ালৈ উনাই আনো গৈ মই শিমলুতলা মলুতে বলো লম্হাই চেলেং নোচা কাঠি চেলেং নোচা কাঠি তোমাকো মই বনো দিম চোলা জানই তোমাৰ বিয়া দিনা জানই নিমন্ত্ৰণ নালাগে জানই নিজে গৈ উপস্থিত হমে জানই নিজে গৈ উপস্থিত জানই অচিনাকি ভাষাৰে জানই কাষতে বহি লৈ জানই অচিনাকি ভাষাৰে জানই কাষতে বহি লৈ জানই মৰমৰ কথাবোৰ কমে জানই মৰমৰ কথাবোৰ কম ৰামে তামোল কাটে লক্ষ্মণে যে থুৰিয়াই ভিবিখনে হাঁচুতি ধৰে সোণৰে ৰূপৰে দুজনী সোণ পখিলা প্ৰেমী ৰাইজ মোৰ ধৰি যাওঁ নামৰে গুৰি বিহুতি নামেৰে আখৰে কোনে নলিখি গলে পাতত গুণেও নধৰে হাই 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 মোৰ নিজৰা মামৰেও নধৰে
চেপি দিম।